এইটো এতিয়ালৈকে হোৱাই নাই খৰিকেইডাল কাটি জহনি মইতো ভাত কেইটা বনাব আছেই দেখোন কোনে বনাব ভাত ৰচোন যাওঁ এইটো খালি হোৱাই নাই এতিয়ালৈকে হা ৰ'বাচোন অকণ ভাত ভাত কোনে বনাব ভাত ভাতটোতো মই বনাব লাগিব সদায়তো মই বনাই আছো মই বনাব কিন্তু কাঁহী বাতিও ধুব আছে নহয় ধুবি গৈ এতিয়া মই খৰিকেইডাল কাটি লওঁ এতিয়া সোনকালে কাট আৰু ধনী ছোৱালী ঘৰলৈ আহি এয়া অৱস্থা দমকলো ঠিক নহয় কবি উপায়টো নাই কোনে ধুব ধোৱা মানুহজনীতো নাই ভাবিছিলো আহি পেলাই যে কাঁহী বাতি কেইটা বোলো মই ক'ৰবাত যাম বোলো ফুৰিবলৈ কাঁহী চাহী ধুই পেলাই মোক ভাতকেইটা দিব এতিয়া ঘৰলৈ অহা বুলি এয়া দে আৰু কিমান কাঁহী বাতি আছে কি হ'ল নাই একো নাই ইমান উকা লাগিছে অ'ৰা শুনিছানে কি হ'ল ভাত হ'ল আহা বাঢ়ি দিছো কি বনালা তোমালোকৰ যি আছে তাকে আৰু কি বনামনো খাবলৈ টেষ্টি হৈছে নে নাই তোমালোকে খোৱাৰ পিছত কাঁহী বাতি ধোৱাৰ পিছতে দেখোন মই খাব পাৰা দেখোন এতিয়া মই কি জানো ঠিক আছে হ'ব যোৱা বাহাগৈ ঠিক আছে দিয়া জল্দি আহিবা দেই দেৰি নকৰিবা গৈ আছো যোৱা ভাতকেইটা খাই ললো ভাল লাগিছে দেই আজি টেষ্টি হৈছিলে কিন্তু বগৰীকেইটা ইমান ধুনীয়াকৈ পকি আছে অ'ৰা এই বগৰীটা পাৰি দিবা নেকি মোৰ মাথা চবাই ভালেই নালাগে এতিয়া বগৰীছোঁ অ'ৰা কি ভাবি থাকানো নাই বগৰীটা পাৰি দিয়া দিছোঁ ৰ'বা আৰু ৰ'বাচোন তুমি এই স্পৰিংটো কিয় পিন্ধিলা এতিয়া মই তাক কৈছিলো নাই যে এইটো স্পৰিং তুমি এই পাৰ্টি চাৰ্টি গ'লে পিন্ধি যাব লাগিব বুলি মোৰ লগত এতিয়া হ'ল 2 বছৰ মূৰত এটা স্পৰ্টিং দি সেইটো নিপিন্ধি আৰু এতিয়া মই কি পিন্ধিম বাৰু এয়া তুমি কৈছা যে খুলিয়ে থওঁ হ'ব দিয়া কি পিন্ধি আহিছ তই গেঞ্জি তোৰ কি কাপোৰ নাই আৰু যোনটো আছিল খুলিয়ে ধৰিলে দেখোন আৰু ক'ত কাপোৰ আছে মোৰ মোৰ নহয় ফাটা মেখেলাখন আছে তোক এটা কাম কৰিম সেইখন ধুনীয়াকৈ তোক চাৰ্ট এটা চিলাই দিম তই বৰ ধুনীয়াকৈ পিন্ধিব পাৰিবি বুজিছনে কিনো কম আৰু উপায়তো নাই তোমালোকৰ ঘৰত আহিলোঁ যেতিয়া যি দিয়া তাকে পিন্ধিবই লাগিব দিয়া